নমস্কাৰ। আপোনালোকে হয়তো এটা বস্তু দেখিয়ে থাকে ন, যে যেতিয়া আমাৰ প্ৰধানমন্ত্ৰী বাহিৰৰ দেশত যায় বা কিবা এটা ইণ্টাৰনেশ্যনেল ইভেণ্টত যায়, তেতিয়া কি হয়, এই যে উন্নত দেশবিলাকৰ ৰাষ্ট্ৰপতি থাকে, প্ৰাইম মিনিষ্টাৰ থাকে, সিহঁতে মানে আগুৰি ধৰে প্ৰায় মানে মোদী। ইয়াৰ কাৰণটো কি? আপুনি যদি ইয়াৰ আগৰ আমাৰ প্ৰধানমন্ত্ৰী চাই মনমোহন সিং, তেখেতে কিন্তু কোনেও এনেকে আগুৰি ধৰা নাছিল, কেৱল মোদীকে ধৰে। এতিয়া কথাবিলাকতো এনেকুৱাও নহয় যে মোদী কিবা জমনি কথা কয় বা সিহঁতৰ কিবা ভাল লগা কথা কয়, এনেকুৱাতো নহয়। ইয়াৰ কাৰণটো কি? আচলতে কি হয়, ইণ্টাৰনেশ্যনেল লেভেলত একো বেনিফিট নোহোৱাকৈ কোনেও মানে হেণ্ডশ্বেক পৰ্যন্ত নকৰে। যদি আপোনালোকে লক্ষ্য কৰে বস্তুবিলাক, ইখন দেখে সিখন দেখে বেয়া পায় নামাতে, চকুৰে নাচায়। তেনে ক্ষেত্ৰত আমেৰিকা, ৰাছিয়া, ফ্ৰান্স, জাপান এনেকুৱা উন্নত দেশৰ যিবিলাক ৰাষ্ট্ৰপতি প্ৰধানমন্ত্ৰী আছে, সিহঁতে মোদীক কিয় আগুৰি ধৰে? ইণ্ডিয়াতো তেনেকুৱা একো নাই বৰ্তমান যে আগুৰি ধৰে কিবা দিব পাৰিব, তেনেকুৱাতো একো নাই। কিন্তু আচলতে ইয়াৰ কাৰণটো কি যে আগুৰি ধৰে? আৰু সেই কাৰণটোৱে আজি মই আপোনালোকক এই বৰ্ডত যি লিখা আছে এইকেইটা শব্দৰ মাধ্যমেৰে ক'ম। কাৰণ বহুত থাকে, কিন্তু যি মেইন কাৰণ ন, এইকেইটা মেইন কাৰণ, মানে মুখ্য কাৰণ। এনে বহুত কাৰণ থাকিব পাৰে। এতিয়া প্ৰথম কাৰণটো সেইটো হৈছে ডিছইনভেষ্টমেণ্ট। এইটো মানে সহজ ভাষাত মানে যিবিলাক ইকনমিক্সৰ ষ্টুডেণ্ট সিহঁতে বুজি পাব, যিবিলাক জেনেৰেল ন, সহজ ভাষাত ক'ব গ'লে ডিছইনভেষ্টমেণ্ট মানে চৰকাৰী সম্পত্তি প্ৰাইভেট কোম্পানীক বেছি দিয়া, বা চিম্পলকৈ তেনেকৈ জানি থৈ দিলে হ'ল। এতিয়াও এই মনমোহন সিং আৰু নৰেন্দ্ৰ মোদীৰ ক্ষেত্ৰত কি এনেকুৱা হ'ল যে ডিছইনভেষ্টমেণ্টে কি এনেকুৱা কাম কৰিলে যে সিহঁতে মোদীৰ প্ৰতি বেছি এট্ৰাক্ট হ'ল, মনমোহনৰ পিনে বেছি এট্ৰাক্ট নহ'ল? চাব, এম এছ ধোনী, মনমোহন সিং, এনে নৰেন্দ্ৰ মোদী। মনমোহন সিঙৰ দিনত মানে যি চৰকাৰী সম্পত্তি আছে তাৰ 40,000 কোটি টকা প্ৰাইভেট কোম্পানীৰ হাতত বেচাৰ এটা টাৰ্গেট ফিক্স কৰিছিলে। কিন্তু এইটো মেণ্ডেটৰী নাছিলে। এইটো কেনেকুৱা আছিলে, যেতিয়াই মানে আমাৰ ধৰক মনমোহন চৰকাৰৰ হাতত পইচা কম হ'ব, তেতিয়াই মানে তেওঁলোকে এইটো ইউজ কৰিব যে আমাৰ টাৰ্গেট 40,000 কোটি টকা ধৰি থৈ দিয়াই আছে, আমি তাৰ পৰা কিবা এটা পাৰ্চেণ্ট বেছি পেলাই আমাৰ যি পইচা কম আছে সেইখিনি আমি মানে মেইনটেইন কৰিব। এইটো সিহঁতৰ মেণ্ডেটৰী নাছিলে, জাষ্ট এটা অপশ্যন মানে এটা। কিন্তু নৰেন্দ্ৰ মোদীৰ দিনত এইটো কিমান জানে? 2 লাখ কৰোৰ টকা, 2 লাখ কোটি টকা নৰেন্দ্ৰ মোদীৰ মানে চৰকাৰে এইটো মানে এটা টাৰ্গেট ধৰি থৈ দিছে যে আমি এইখিনি সম্পত্তি মানে আমি বেছি মানে প্ৰাইভেট কোম্পানীৰ হাতত। আৰু এইটো মেণ্ডেটৰী, মানে কি কয়, এইটো কম্পালচৰী। মানে এইটো মানে এনেকুৱা নহয় যে আমাৰ পইচা কম হ'লেহে কৰিম, নাই, এইটো সিহঁতে কৰিবই। চ' আল্টিমেটলি কি হয়, যিবিলাক আপোনাৰ উন্নত দেশ থাকে, আমেৰিকা, ৰাছিয়া, ফ্ৰান্স, জাপান, এইবিলাক হৈছে একোখন কেপিটেলিষ্ট কাণ্ট্ৰি। মানে ইহঁতৰ কি হয়, ইহঁতে প্ৰাইভেট চেক্টৰক বেছি গুৰুত্ব দিয়ে। আৰু মোদীৰ যিটো ভিজন, আমাৰ যি আইডিয়া, সেইটো এনেকুৱা যে ইণ্ডিয়াখনক মোদীয়ে কেপিটেলিষ্ট বনাব খোজে, যে প্ৰাইভেট চেক্টৰক বেছি গুৰুত্ব দিয়ে। আপোনালোকে দেখিছে অলৰেডি বহুত চৰকাৰী কোম্পানী প্ৰাইভেটত গুচি গৈছে, যেনেকৈ এয়াৰ ইণ্ডিয়া অলৰেডি বেছি দিছে। চ' মোদীৰ ভিজনটো কি? ইণ্ডিয়াখনক কেপিটেলিষ্ট কৰা। আৰু এতিয়া কি হয়, এই কেপিটেলিষ্টৰ কাৰণে সেইবিলাক যিহেতু কেপিটেলিষ্ট কাণ্ট্ৰি, প্ৰাইভেট চেক্টৰক বেছি গুৰুত্ব দিয়ে। চ' তেওঁলোকৰ এতিয়া প্ৰাইভেট চেক্টৰৰ মেইন কাম কি? নিজৰ যিটো বিজনেছ যদি এক্সপাণ্ড কৰা। চ' অবভিয়াছলি সেইবিলাক কাণ্ট্ৰিৰ যিবিলাক কোম্পানী থাকিব, সিহঁতৰ নিজৰ বিজনেছবিলাক এক্সপাণ্ড কৰিব খুজিব। আৰু যিহেতু সেইবিলাক কেপিটেলিষ্ট কাণ্ট্ৰি, সিহঁতৰ পলিচিবিলাক প্ৰাইভেট চেক্টৰ অৰিয়েণ্টেড হয়, মানে প্ৰাইভেট চেক্টৰৰ পিনে বেছি ভাল হয়। চ' সিহঁতে কি কৰে, মোদীৰ লগত ভালে থাকিব বিচাৰে, যাতে সিহঁতে এই যিটো মোদীয়ে এই 2 লাখ কৰোৰ টকাৰ যিটো এইম হৈছে, এইটো মেইন ফিগাৰ নহয়, এইটো এটা ফাইনেন্সিয়েল ইয়াৰৰ কাৰণেহে। হয়তো এই ফিগাৰটো চেঞ্জ হৈ থাকিব। মেইন আইডিয়াটো হৈছে এইটো কেপিটেলিষ্ট, যে মোদীয়ে কেপিটেলিষ্ট ধৰণে চিন্তা কৰে, যাৰ ফলত যিবিলাক কেপিটেলিষ্ট কাণ্ট্ৰি, উন্নত দেশবিলাক চব কেপিটেলিষ্টে হয়। চাইনা এখন আছে কমিউনিষ্ট, কিন্তু সিহঁতৰ কাম কাজত কেপিটেলিষ্টৰ নিচিনাই। সিহঁতে কমিউনিষ্টৰ তাৰ একো মানে সেই নাই, ট্ৰেডৰ কোনো সেই নাই, সিহঁতৰ জাষ্ট ৰুলটো মানে কমিউনিষ্ট পাৰ্টি কৰে, কিন্তু সিহঁতৰ মেইন যিবিলাক আইডিয়া চব কেপিটেলিষ্টৰ নিচিনাই। যাৰ কাৰণে সিহঁতে নৰেন্দ্ৰ খুব গুৰুত্ব দিয়ে যে আমি ইণ্ডিয়াত বিজনেছ কৰিব লাগিব। কাৰণ যিহেতু মোদীয়ে কিমান কোটি টকাৰ মানে সম্পত্তি বেচিব খুজিছে, যিহেতু ইণ্ডিয়াখন কেপিটেলিষ্টৰ মানে আগবাঢ়ি আছে, গতিকে ইন ফিউচাৰ সিহঁতে এই যিটো মোদীৰ আইডিয়া, তাৰ লগত সিহঁতে বিজনেছ কৰিব খুজিছে, যাৰ কাৰণে সিহঁতে মোদীক আগুৰি ধৰে।
মনতো তেনেকুৱা একো আইডিয়া নাছিল, জাষ্ট প্ৰয়োজন হ'ব বেছি দিন এটা পৰ্চন, চ' তেওঁলোকৰ তাত কোনো লাভ নাই যিবিলাক উন্নত কাউণ্ট্ৰি, সেইকাৰণে সিহঁতে মনত বৰ বেছি এটা কথা বতৰা পতা নাছিলে। ছেকেণ্ড আৰু এটা কাৰণ আছে মোদীক গুৰুত্ব দিয়ে, সেইটো পপুলেশ্যন, মানে জনসংখ্যা। যিহেতু চাব এতিয়া কেনেকুৱা হয়, যিহেতু কেপিটেলিজম আগবাঢ়িব গৈ আছে, ইয়াৰ কাৰণে কি হয়, বিদেশৰ কোম্পানী ভাৰতত আহিব বিচাৰে। এই আহিব বিচাৰিলে যিটো পপুলেশ্যন ন, সেইটো বহুত সহায় কৰে। আপোনালোকে এটা কথা মই কৈছিলোঁ, চাইনাত কিয় চব মেনুফেকচাৰিং হাব হয়, চব আপোনালোকে ইলেক্ট্ৰনিক গেজেট হওক বা কাৰ হওক, বিভিন্ন ক্ষেত্ৰত চব মানে এছেম্বল হওক, চব চাইনাত হয়। কি কাৰণে? ইয়াৰ কাৰণটো গম পালে, জনসংখ্যা। ইহঁতৰ জনসংখ্যা বহুত। আপুনি যিমানে মেচিন ইউজ নকৰক, এটা লেবাৰ ফৰ্চৰ পৰ্যন্ত তাত হ'বই, আপোনাৰ শ্ৰমিক লাগিবই। যেহেতু পপুলেশ্যন বেছি চাইনাত, তাত শ্ৰমিকবিলাক খুব সস্তা, মানুহ বেছি, গতিকে সস্তাত পায়। গতিকে সেইকাৰণে যিমান আপোনাৰ মেনুফেকচাৰিং হাব, এছেম্বল চব চাইনাত হয়। এতিয়া যিহেতু মোদীৰ পিছত কেপিটেলিষ্টৰ মানে বেছি, গতিকে এতিয়া এই কেপিটেলিষ্ট কাউণ্ট্ৰি যেনেকৈ আমেৰিকা, ৰাছিয়া, ফ্ৰান্স, ইহঁতে তাত দেখিছে যে আমাৰ যিবিলাক কোম্পানী সেইবিলাক আমি যদি ইণ্ডিয়াত ছেট আপ কৰি দিওঁ, তেতিয়া ইণ্ডিয়াত আমি সস্তাতে লেবাৰ ফৰ্চটো পাম। আৰু সেইকাৰণে সিহঁতে মোদীৰ লগত ভালে থাকে, যেনেকৈ সিহঁতে নিজৰ বিজনেছটো আদায় কৰিব লাগে, সিহঁতৰ সেইটোৱে। আৰু মোদীয়ে যিহেতু সেইবিলাক হাতখনত আগবঢ়াই দিছে যে আহক আপোনালোকে ইয়াত কোম্পানী বনাওক, বিজনেছ কৰক, গতিকে সিহঁতে এটা সুযোগ পাইছে যে ইণ্ডিয়াত সিহঁতে বিজনেছ কৰিব, কাৰণ ইণ্ডিয়াত পপুলেশ্যন কম নহয়। এইটোৱে মেইন কাৰণ, পপুলেশ্যন, এই ইনভেষ্টমেণ্ট আৰু কেপিটেলিষ্ট। আৰু এই তিনিটা মেইন কাৰণ। আৰু এই দুটা কাৰণৰ কাৰণে সকলোৱে মোদীক মানে সন্তুষ্ট কৰি ৰাখিব বিচাৰে। অভিয়াছলি ৰাছিয়াকতো ইণ্ডিয়াই কিমান ছাপৰ্ট দিছে এই যুদ্ধৰ সময়ত, কিন্তু ইণ্ডিয়াৰ বিপক্ষে কোনেও খুলি পোৱা নাই, নকয়ও। কাৰণ ট্ৰেডৰ কথা আছে, বিজনেছৰ কথা আছে, এইবিলাক কেপিটেলিষ্ট কাউণ্ট্ৰি, তেওঁলোকৰ প্ৰাইভেট চেক্টৰটো যদি বন্ধ হৈ যায়, তেওঁলোকৰ কাউণ্ট্ৰিয়ে ধ্বংস হৈ যাব। তেওঁলোকে অভিয়াছলি তেওঁলোকে ইণ্ডিয়াক গুৰুত্ব দিব এতিয়া। এইটোৱে মেইন কাৰণ। চ' আজিৰ ভিডিঅ'টো এইখিনি। আশা কৰোঁ আপোনালোকে জানি ভাল পালে। যদি ভাল পাইছে তেনেহ'লে চেনেলটো লাইক কৰি দিব, ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব। ধন্যবাদ।